আজি মই বহুত বেছি হেপ্পী, লগতে মই অলপ দুখীও হৈ আছোঁ। কাৰণ জন্মদিন বিশেষ একো তোমাক দিবও পৰা নাই, কিন্তু তোমাৰ সাথ সদায় দিম, যি চিটুৱেশ্যনতে নপৰা কিয়। সেই দিনটোৰ পৰা যেতিয়াৰ পৰা তোমাক লগ পাইছিলোঁ, কিছুমান ফটো আছে বাৰু ফটোবোৰ বিচাৰি পোৱা নাই, যিখিনি পালোঁ সেইখিনি ইয়াতে মেমৰিজৰ কাৰণে এড কৰিলোঁ। আৰু সেই দিনটোৰ পৰা আৰু আজিৰ দিনটোলৈকে ফটোজবোৰ চাই কিনে সঁচাকৈ মই এটাই ৰিয়েলাইজ কৰিছোঁ যে এই গোটেই জাৰ্ণিটোত আমাৰ সদায় তুমি মোৰ ড্ৰিমছখিনিয়ে আগত ৰাখিলা। মোৰ ড্ৰিমছখিনি তুমি কমপ্লিট কৰিবলৈ, ফুলফিল কৰিবলৈকে যুঁজি থাকিলা, আৰু মই জানো তুমি এইখিনি আগলৈও কৰিবা। চ' সেইটো কাৰণে মইনো তোমাক আৰু তাতকৈ বেছি কি দিম, তুমিয়ে মোক দি আছা। চ' ওৱান্স এগেইন হেপ্পী 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 বাৰ্থডে। সুখী হোৱা, আৰু মোৰ তোমাৰ গাত লাগক তাৰে প্ৰাৰ্থনা। সুখী হোৱা দেই বাবা।